গুড মৰ্নিং গাইজ, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ পৰা এই ঠাইখিনি চাফা কৰিম বুলি ভাবি থাকোঁতে আজি সময় উলিয়াই এই ঠাইখিনি চাফা কৰিবলৈ ল'লোঁ। ইয়াত মই বিভিন্ন ফুলৰ পুলি ৰুই থৈ দিছোঁ আৰু সেইবোৰ ডাঙৰ হ'লেই মই বেলেগ ঠাইত ৰুই দিম। যিহেতু এতিয়া শীতকালৰ সময় ঠাইবোৰ শুকান হৈ যায়, সেইকাৰণে ঘাঁহ বনৰ পৰিমাণো কমি আহে, যাৰ ফলত মই এই ঠাইখিনি চাফা কৰিবলৈ লৈছোঁ আৰু মোৰ পৰিশ্ৰমো কম হ'ব। বহুদিনৰ পৰা মই ভিডিঅ' বনোৱাও নাই আৰু ভিডিঅ'টো দিয়াও নাই। আজি কাম কৰি আছোঁ আৰু ভিডিঅ'টো বনাই আছোঁ। আজি এই ঠাইখিনি ভালদৰে চাফা কৰিব দিয়াত এই ঠাইখিনিত ফুলবোৰ ভালদৰে সজাই দিলোঁ। এতিয়া এই ঠাইখিনি দেখিবলৈ ভাল লাগিল। মৰহি যোৱা গেন্দা ফুলৰ এই গছবিলাকৰ বীজ কিছুমান পুৰঠ হৈ গৈছে আৰু এই পুৰঠ হৈ যোৱা বীজবোৰ ৰাখি থলোঁ আৰু এই গছবোৰ এনেদৰে থাকিলে দেখাত বেয়াও দেখি ঠাইখিনি, সেইকাৰণে এই গছবোৰ উভালি বাহিৰত পেলাই দিলোঁ। অনলাইন যোগে কিনি অনা ডালিয়া ফুলৰ বীজবিলাক মই এঠাইত সিঁচি ৰাখিছিলোঁ। এতিয়া পুলি হোৱাত সেই পুলিবিলাক খেন্তদাৰ হাতে সেই পৰিষ্কাৰ কৰা ঠাইখিনিত ৰুই দিলোঁ। যেতিয়া ফুলবোৰ ফুলি উঠিব ঠাইখিনি দেখিবলৈ ভাল লাগিব আৰু আপোনালোকক মই ভিডিঅ'ত দেখুৱাম। আৰু লগতে কিছুমান পিঁয়াজ ফুলৰো গছ আছিল, সেই পিঁয়াজ ফুলৰ গছবিলাকক খেন্তদাৰ হাতে ৰুই দিলোঁ। মৰণা মৰা শেষ হোৱাৰ পিছত ধানবোৰ ঘৰলৈ লৈ অনা হৈছে আৰু ৩-৪ দিন ধৰি বায়ে এনেদৰে ধানবোৰ শুকাই দি আছে। কিন্তু বতৰটো হঠাৎ ডাৱৰীয়া হোৱাত ধানখিনি যাতে তিতি নাযায় তাৰ কাৰণে মায়ে মোক এই ধানখিনি অনাত বাক সহায় কৰিবলৈ ক'লে। ময়ো মূৰত গামোচা এখন বান্ধি লৈ ধানখিনি আনিবলৈ ল'লোঁ। যিহেতু আমি গাঁৱৰ ছোৱালী, এনেদৰে কাম কৰা আমাৰ অভ্যাস আছে, সেইকাৰণে বহুদিনৰ পিছত আজি মই এই ধানখিনি মূৰত উঠাই আনিলোঁ। কামখিনি কৰাত কষ্ট হৈছিল যদিও ভাল লাগিছিল আৰু এনেদৰে বাক সহায় কৰিলোঁ। আজিৰ কাৰণে ইয়াতেই সামৰিছোঁ। মোৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।